নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নতুন এখন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকেও ভাল পাব, কিয়নো আপোনালোকৰ যিটো PM কিষাণ আঁচনি আছে সেই PM কিষাণ আঁচনিৰ ডেটটো ৰিলিজ হৈছে। তো ৰিলিজটো আপোনালোকে কি কৰিব, চেক কৰিবলৈ হ'লে কেতিয়া পাব, আপোনালোকে গুগল সাৰ্চ বাৰত লিখিব PM কিষাণ, লিখাৰ পিছত সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত ওপৰত এটা লিংক পাব PM কিষাণ সন্মান নিধি, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে অলপ টাইম লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব আৰু ইয়াতে এটা নোটিফিকেশ্যন দেখা পাইছে ওপৰত, Honorable Prime Minister Shri Narendra Modi to release 20 installment of PM কিষাণ সন্মান নিধি। এটা কিন্তু অলৰেডি এনাউন্সমেন্ট কৰিছে আপোনালোকৰ এইটো 20 নম্বৰ কিস্তি যেটো আছে আপোনাৰ এই ইয়াতে দেখা পাই আছে 2 আগষ্ট 2025। ইয়াতে 9.70 crore বেনিফিচিয়াৰী ফাৰ্মাৰে কিন্তু এই পইচা পাব আৰু 20,500 crore টকা কিন্তু ট্ৰান্সফাৰ কৰিব। তো আপোনালোকে ইয়াতে দেখাই পালে, ইয়াতে এইটো আপোনাৰ দিনৰ, ইয়াতে চাওক দিনৰ 11টা বজাত লাইভ হ'ব AM। আৰু আপোনালোকে ভালকৈ চাব হলে আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে চাওক, ইয়াতে কিন্তু তলত লিখি দিয়া আছে, ইয়াতে লিখি দিয়া আছে যে আপোনাৰ Honorable Prime Minister will release the 20 installment of the PM কিষাণ যোজনা 2 আগষ্ট 2025 from বাৰাণসী। বাৰাণসী আপোনাৰ উত্তৰ প্ৰদেশৰ এটা জিলা হ'ব পাৰে, মই খাটাং ক'ব নোৱাৰোঁ। তো আপোনালোকে এইটো আপোনাৰ নাম আছে না নাই আপোনালোকে এতিয়া চেক কৰিব পাৰিব কোনে কোনে পাব। তো আপোনালোকে চেক কৰিব হলে অলপ স্ক্ৰল ডাউন কৰি, ডাউন কৰাৰ পিছত আপোনালোকে কি কৰিব, এতে দেখা পাই আছে বেনিফিচিয়াৰী লিষ্ট। আপোনালোকে এই বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ টাইম লোডিং হ'ব। লোডিং হোৱাৰ পিছত পেজটো খোল খাব। আপোনালোকে অলপ টাইম হেৰি কৰিব, এইটো আহি গ'ল নতুন। তাৰ পিছত ইয়াতে আছে বেনিফিচিয়াৰী, আপোনালোকৰ ইয়াতে আপোনাৰ ডেট সব উঠিব, টাইম টু টাইম। আপোনালোকে প্ৰথম সিলেক্ট কৰিব আপোনালোকৰ ষ্টেটটো সিলেক্ট কৰাৰ পিছত আকৌ এবাৰ প্ৰসেসিং হ'ব। প্ৰসেসিং হোৱাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্টটো খোল খাব। ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব, কোনটো ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আকৌ আপোনালোকৰ প্ৰসেসিং হ'ব। প্ৰসেসিং হোৱাৰ পিছত আকৌ আপোনালোকৰ সাব ডিস্ট্ৰিক্ট যেটো আছে সাব ডিস্ট্ৰিক্টটো খোল খাব। সাব ডিস্ট্ৰিক্টটো খোল খোৱাৰ পিছত আকৌ প্ৰসেসিং হ'ব। প্ৰসেসিং হোৱাৰ পিছত আপোনালোকৰ নিজৰ ভিলেজটো ইয়াতে সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছত গেট ৰিপৰ্ট, আপোনালোকে গেট ৰিপৰ্টত মাৰি দিব আপোনালোকৰ নাম আছে না নাই। এই ইয়াতে এটা ডাঙৰ আপোনাৰ এইটো লিষ্ট ওলাই গ'ল। তো আপোনালোকে এই লিষ্টটো চাই আপোনালোকে নিজে নিজে ট্ৰাই কৰিব। বহুত আপোনালোকৰ প্ৰথম লিষ্টত 50 জন দেখা পাব। তাৰ পিছত আকৌ 2 নম্বৰত ক্লিক কৰিব। 2 নম্বৰ ক্লিক কৰাৰ পিছত আকৌ 50 জন ইয়াতে 100 সিৰিয়াল আহি গ'ল। তাৰ পিছত আকৌ আপোনালোকৰ 3 নম্বৰ সিলেক্ট কৰিব। তাৰ পিছত 150 আহি গ'ল, মানে এটা কৰি নম্বৰত আপোনালোকৰ 50টা কৰি মানুহৰ নাম আছে। তো ভিডিওটো ভাল পালে শেয়াৰ কৰিব, আৰু ভিডিওটো যদি আপোনালোকৰ বেনিফিচিয়াৰী গম পোৱা নাই তেতিয়াহ'লে সিহঁতক শেয়াৰ কৰি দিয়ক, কিয়নো বহুত টেনশ্যনত আছিল, বহুত দিন হ'ল এই পইচাটো সোমোৱা নাছিল। গতিকে এইটো ৰিলিজ হৈ গ'ল, এতিয়া আৰু টেনশ্যন কৰিবলৈ কোনো দৰকাৰ নাই। আপোনালোকে 2 তাৰিখৰ আবেলি মানত পইচাটো উঠাব পাৰিব বেংকৰ পৰা। তো থেংক ইউ।